আমাৰ ইয়াতে আজি মেজিষ্ট্ৰেট ছাৰজনে আহিছিলে, আহি পিনে আমাক উচ্ছেদ কৰাৰ প্লানিং লৈ আহিছিলে আমাক ইয়াতে। কিন্তু আমাক দেখা গ'ল যে আমাক উচ্ছেদ কৰি পিনে আমি দাবী কৰিলোঁ আমাৰ মেজিষ্ট্ৰেট মহোদয়ৰ ওচৰত কি আমাক মাটিখিনি বুজাই দিব লাগে, কিন্তু আমাক মাটিখিনি বুজাই দিয়াৰ কোনো স্পষ্টীকৰণ আমাক মেজিষ্ট্ৰেট মহোদয়ে দিয়া নাই। কৈ গৈছে আপোনালোকে ঘৰ দুৱাৰখন ভাঙি ৰাখক, তাৰপিছত আমি ইয়াতে আপোনালোকক মাটি দিম। কিন্তু আমি ইয়াতে অফিচ SP অফিচ DC অফিচ যদি হয় আমাৰ জাগাখিনি এৰি দিবলৈ কোনো প্ৰব্লেমে নাই, আমি এনেতে এৰি দিম, কাৰণ আমাৰ জাগাৰ উন্নত হ'ব ইয়াতে। কিন্তু ইয়াতে যদি অফিচ নহয়, এইটো মাটি যদি আকৌ ধনৰ বিনিময়ত পিছলৈ যদি কাৰোবাৰ এলটমেণ্ট আকৌ বেলেগক দি দিয়ে, তেন্তে আকৌ এইটো বেলেগ কথা হৈ যাব। তো আমাৰ কথাটো হ'ল আমাক মাটিখিনি দিছে সেইটো বিলত, আপোনালোকে চাওক কিমান দ ঠাই, ইয়াতে আজিও অন্তত 7 ফুটমান পানী আছে। এটা মানুহক আপোনাক তাতে পানীৰ তলত সোমাই যাব। ইয়াতেতো ঘৰ দুৱাৰ বনাবলৈ একদম সক্ষমেই নহয় আমি, আৰু এইটো আপোনাৰ হিউমেন হেবিটেশ্যনৰ কাৰণে এইটো প্ৰযোজ্য নহয়, আপোনালোকে চাব পাৰে ইয়াতে। আৰু দ্বিতীয় কথাটো হ'ল ইয়াতে বহুত মণ্ডলে বহুত দুৰ্নীতি কৰিছে, মোৰ লগত দুৰ্নীতি কৰিছে। দুৰ্নীতিৰ কথাটো হ'ল এইটো নুৰুল হক মণ্ডল হ'ব, হয় হয়। চাওক আপোনালোকে চাওক এইখন চাওক আমাৰ এলটমেণ্ট লেটাৰ, এলটমেণ্ট আমাক এইটো দিলে, এইটো দি পিনে আমাক দাগ নম্বৰটো ইয়াত জুম কৰি দেখাই দিয়কচোন আপোনালোকে কেমেৰামেন। ইয়াতে 155 নম্বৰ দাগ আমাক এলট দিলে, কিন্তু আমাক সেই 155 নম্বৰ দাগটো আমাক তাৰ পৰা আমাক মাটিখিনি নিদি আমাক আহি দিলে, সেইটো ধুমকি দি পিনে আমাক মাটিখিনি দিলে সেইটো দ ঠাইত। আমি এইটো কিয় ল'ম? আমি এইটো তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমাক মাটিখিনি সেই মাটিটোৱে আমাক লাগে, আৰু যদি ইয়াতে অফিচ নহয় তেন্তে আমাৰ ঘৰৰ যিটো ভিটা আছে সেইখিনি আমাক লাগে, আৰু যদি অফিচ হয় তেন্তে আমি অনুৰোধ জনাইছোঁ মাটিখিনি যাৰ যোনটো দাগ নম্বৰ এলট হৈছে তাকে সেই মাটিটোৱে দিব লাগে। এইটো 155 নম্বৰ যিটো দাগ নম্বৰ আছিলে, আপোনাক যিটো মাটি এলট দিছে এইটো মাটি বেলেগক দিছে নেকি? হয় 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 হয়, সেইটো বেলেগক দি দিছে। আপোনাক এলট দিয়াৰ পাছত আকৌ বেলেগক দি দিলে, আমি নোৱাৰিলোঁ তাতে। আমি বহুত কমপ্লেইন জনাইছোঁ ইয়াৰ বাবদে, কিন্তু জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ আমি জনাইছোঁ, আমি বহুতবাৰ জনাইছোঁ আমি। আৰু আপোনালোকে ইয়াতে যিমানকেইটা আপোনালোকে পোষ্টৰ খুঁটি দেখুৱাইছে ন, সেইখিনি আমাৰ লোকেল মানুহৰ এটাৰো নাই, সেইখিনিও নেজানো ক'ৰবাৰ পৰা বেলেগে আহি পিনে ল'লে। হয় হয় হয়, এইটো ধনী শ্ৰেণীৰ মানুহ হয় এইখিনি। আমি দাবী এটাই কৰিছোঁ, আজি মেজিষ্ট্ৰেট ছাৰজনে আহি ক'লে 3 দিনৰ ভিতৰত তোমালোকে ঘৰ দুৱাৰ ভাঙি পিনে ৰেডি কৰি ৰাখা। তো আমি জনাইছোঁ দাবী যে আমাক প্ৰথমতে মাটিখিনি বুজাই দিব লাগে, তাৰপিছত মাটিখিনি বুজাই দিয়াৰ পিছত আমাক 1 মাহমান টাইম লাগে আমাক ঘৰ দুৱাৰ তাতে আমাক ৰেডি কৰিবলৈ বনাবলৈ। কাৰণ চাওক এতিয়া ক'ভিডৰ পিৰিয়ড চলি আছে, ক'ভিডৰ পিৰিয়ডত আমাৰ গাঁৱত এনেতেই দুখীয়া মানুহ এইখিনি মানুহে বৰ্তমান কিছুমানে বিজনেছ কৰে, কিছুমানে হয়তো দিন হাজিৰা কৰি থাকে। এইখিনি মানুহৰ ওচৰত বৰ্তমান আৰ্থিকভাৱে বহুত জুৰুলা হৈ আছে, সেইকাৰণে 3 দিন টাইমটো ছাফিচিয়েণ্ট নহয়। আমি দাবীটো একচুৱেলি এইটো কৰিব লাগে যে ক'ভিডৰ যিমান দিন পিৰিয়ড চলি থাকে, অন্ততঃ ক'ভিডৰ অজুহাত দেখুৱাই পিনে আমাক ৰেহাই দিব লাগে। তাত ক'ভিডৰ পিছত লাগিলে আমি আৰ্থিকভাৱে অকণমান শকত হৈ পিনে আমি ঘৰ দুৱাৰ আমাক য'ত এলট দিব তাতে আমি বনাই ল'ম।